সাব্বাস বেটা সাব্বাস তই তো পুরা কামাল কৰি দিলি হয় স্যার এই তো পুরা কামাল কৰি দিছে ধন্যবাদ স্যার ধন্যবাদ নিজৰ অভিজ্ঞতাৰ পৰা গান গাইছো হ'ব দে তামান ফালিলি ও স্যার আজি ক্লাসটো অকনমান স্পেশাল হ'ব আমাৰ তৰফৰ পৰা আপোনাক 10টা আজি কোড শুনাম এটা দুটা নহয় 10টা কোড শুনাবি ওয়াও সারপ্রাইজ স্টার্ট কৰি দিম পাই স্যার তেনে ৰখি থাকিবলৈ সময় নাই দে স্টার্ট কৰ প্ৰথমে উৰে কান্ত তোৰ পৰা স্টার্ট কৰ ওকে স্যার এদিনাখনৰ কথা এজন তামোল চুৰে এখন কাঁচি আৰু এটা মোনা লৈ এটা ঘৰত তামোল চুৰ কৰিবলৈ গ'ল তামোল গছৰ ওপৰত উঠি গ'ল আৰু সেইটো সময়তে গৃহস্থ আহি বাৰীত পালেহি গৃহস্থক দেখি চুৰটোৱে পটাপটলৈ নামি আহিছে গৃহস্থ এতিয়া তামোল চুৰটোলে উদ্দেশ্য কৰি কৰিলে প্ৰশ্ন হে বাবাই তই কিয় তামোল গছৰ ওপৰত উঠিছিলি চুৰটো আছিল চা অকনমান টেলেণ্টেড বুদ্ধি থকা চুৰ লগালগ বুদ্ধি এটা পানি গৃহস্থ ক'লে ও ককা দেখিছ নাই কাঁচি আৰু মোনা লৈ আছো মই ঘাঁহ কাটিবৰ কাৰণে তামোল গছৰ ওপৰত উঠিছিলো তামোল গছত ঘাঁহ কাটিবলৈ উঠেহি তামোল গছত জানো ঘাঁহ থাকে ৰব স্যাৰ কৈ আছো কি হ'ব দে ক আপুনি প্ৰশ্ন কৰা নিচিনা গৃহস্থই চুৰজনক প্ৰশ্ন কৰিলে তেনাক ঘাঁহ তামোল গছৰ ওপৰত জানো ঘাঁহ থাকে তই যে তামোল গছত উঠিছিলে চুৰে ক'লে নাই বাবা তই নামি আহিলোং ককা গতিকে মই এতিয়া যাওঁ কেনেকে বাচি গ'ল চুৰজন ঘাঁহ নাই সেইকাৰণে সি নামি আহিলে বুদ্ধি পাঙিলে এতিয়া পলালে মাই গড খাটাৰা চুৰ কিন্তু হয় স্যাৰ খাটাৰা চুৰ তামান সুপাৰ চেফি ওপৰ মজা হৈছে ধন্যবাদ স্যাৰ দে বাৰু প্ৰথম কৌতুকটো আমি শুনিলুং এতিয়া দ্বিতীয় কৌতুকটো যাম টিম্পুৰ ওচৰলে মানে টিম্পু ক ওকে স্যাৰ মই এটা কৌতুক কম যেটো ডাক্তৰ আৰু ৰোগীৰ মাজত ইস্টাবলিশ হৈছে মজা হ'ব দে আৰম্ভ কৰ ইয়েস স্যার এদিনাখন এজন ব্যক্তি এক্সিডেন্ট হৈ ডাক্তৰৰ ওচৰত পালেগে ডাক্তৰে ৰোগীজনক ক'লে কোৱাচোন বুপাই তুমিনো কেনেকৈ এক্সিডেন্ট হ'লা সকলো ঘটনা মোক বিৱৰণ দি খুলি কোৱা তাৰ পাছত চাগে কেকাই গুঠাই ৰোগীজনে মানুহজনে এক্সিডেন্ট হোৱা ব্যক্তিজনে সকলো ঘটনা বুজাই ক'লে হয় স্যাৰ তাৰ পাছতে ৰোগীজনে ইকাতি হৈ কেকাই গুঠাই লাহেকৈ ক'ব ধৰিলে এয়া স্যাৰ এটা বৰ দীঘলীয়া কাহিনী কৈ যা মই স্যাৰ বাইক কিনা বেছি দিন হোৱা নাই আৰু ঘৰত মোক কয় বাইক চলালে সদায় ভালকে চলাবি গাড়ী চাৰি কিবা বস্তু আহিলে সাইড দি চলাবি সেই কথাবিলাককে ভাবি স্যাৰ মই আজি এঠাইলৈ গৈ আছিলো প্ৰথমতে এখন বাইক আহিলে মই সাইড দি গুচি গ'লো তাৰ পাছতে এখন ডাম্পাৰ আহিলে সেইখনো সাইড দি গুচি গ'লো গৈ থাকোঁতে এজন বুঢ়া মানুহ আহিলে সেইজনকো মই সাইড দি গুচি গ'লো সাইড দি গৈ আছো কাষতে এটা আইচক্ৰীমৰ দোকান আছিলে সেইটোকো সাইড দি গুচি গ'লো ইমানলৈকে তো স্যাৰ সকলো ঠিকেই আছিল আৰু 10 মিনিট মান যোৱাৰ পাছত এখন দলং পালো সেই দলংখনত সাইড দিওঁতে স্যাৰ এই অৱস্থা হ'ল মোৰ কি বাইক আহিলে বাইক চাইড দিলে গাড়ী আহিলে গাড়ী চাইড দিলে মানুহ আহিলে মানুহ চাইড দিলে দলঙক সি চাইড দি গুচি গ'ল তাৰ মানে খালত পৰিলেগে মাটিত পৰিলেগে দলঙৰ তলত এজনো কিন্তু কম বস্তু নহয় চাইড দিয়াত এক্সপাৰ্ট কোনেনো নেহাঁহিব এনেকুৱা এটা অদঙা অজলা সংঘটিত ঘটনা হলে কোনে নেহাঁহিব কচোন ক এতিয়া মই ডাক্তৰ হোৱালে মইতো হাঁহিলোহেঁতেন তাকে আছো একে 11 হ'বলৈ বহুতখিনি বাকী আছে একে 2টা থাকক ভাল লাগিছে শুনি চানি তোৰ কৌতুকটো ক দে ক শুনি ভাল লাগিব তাৰ পাছত হ'ল কি প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা কামাই তাৰ পাছত হ'ল কি গৃহস্থজনো অকনমান এইবিলাক আৰু ভগৱান প্ৰভু এইবিলাক ভূত প্ৰেতত বিশ্বাস কৰা ব্যক্তি আছিলে মানে অকনমান আৰু কোৱা শুনিলে হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা প্ৰভুৱে স্বৰ্গলৈ নিব খুজিছিল নাৰিকল গছৰ ওপৰত উঠাই দিলা বুলি শুনিলে কৃষ্ণ নেপায় দে স্বৰ্গলৈ নিব খুজিছিল যদি নিবই লাগিছিল আমাৰ নাৰিকল গছতনো এইজনা কিয় উঠাই দিলে হ'ব তুমি নামি মেলি স্বৰ্গলৈ যোৱা বুলি কৈ গৃহস্থ পলাই পট্টম দিলে তাৰ পাছত চুৰজনে এই অদ্ভুত কাণ্ড দেখি উৰাই ঘূৰাই 2 পাকমান হাঁহিলে তললৈ নামি ওপৰলৈ পুনৰ উঠি
গৃহস্থ চুৰো চুৰ এয়া বিশ্বাস কৰিছে আৰু চুৰ কি ডায়লগ মাৰিছা তুমি কি ডায়লগ মাৰিছা ৱাও হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা কামাল কৰি দিলা তুমি থেংক ইউ ছ মাচ মই নহয় দেই বেলেগে ক'ব তাকে তই পৃথিৱীখনত কি হ'বলৈ ধৰিছে কি ঘটিব ধৰিছে আচৰিত আচৰিত চুৰ ওলাইছে তামোল গছৰ ওপৰত কিছুমান চুৰে আকৌ ঘাঁহ কাটিবলৈহে উঠে কিছুমান চুৰক আকৌ ভগৱান প্ৰভুৱে স্বৰ্গলৈ নিংতে নাৰিকল গছৰ ওপৰত উঠাই দিয়ে আৰু গৃহস্থ চুৰো চুৰ কোনো কোনচা নহয় কোৱাও কয় মানি লয় তাৰ পাছত ঘটে অঘটন চুৰ হৈ যায় আনফালে আকৌ অলগদ্ধ বাইক চালক আছে গাড়ী চাইড দিছে কোনো কথা নাই দলঙো চাইড দিয়ে না সেই কাৰণেতো মোৰ ক'বলৈ মন যায় খতম বাই বাই টাটা গুড বাই ফিনিছ